বহ ইয়াতে বহ তাৰপিছত কচোন গেলাই খবৰ খাতি আছো আৰু 60 কেজি দেহা তলত 20 কেজি মাথা তলো নমাই হেই মালটোৰ খবৰ ক তই গল এইবোৰ কথা উলিয়াই কিন্তু মোৰ মাথাটো নষ্ট কৰি নলবি কিন্তু কৰিছো মোৰ মাথা বেয়া হৈ যাবে এইবিলাক কথা ক'লে হ'ব দে সৰি তই জানোই দেখোন চব কথা তথাপিও বাদ দে এইবোৰ কথা বাৰু কচোন ফিউচাৰ প্লেনিং কি কৰিছ ফিউচাৰ প্লেনিংনো কি নতুনকৈ ইউটিউব চেনেল এটা খুলিছো তাতেই লাগি আছো বৰ্তমানটো দেউতাই কষ্টত ঘটা পইচাৰে বাইকত তেল ভৰোৱা আৰু মায়ে বাঢ়ি থোৱা ভাতকেইটা খোৱা সেইটোৱে হৈ আছে আৰু কি কৰিবি ইউটিউব চেনেল ধুই বাদ দে এইবোৰ একো লাভ নাই আৰে কিয় লাভ নাই ডিম্পুহঁতে কি টকা ঘটিম বুলি কি ইউটিউব চেনেল খুলিছিল নেকি আৰে শুন যদি আমাৰ অসমৰ মানুহবিলাকে ছাপোৰ্ট কৰে আচল কথা হ'ল কি আমাৰ অসমৰ মানুহবিলাকে ছাপোৰ্ট নকৰে কাৰণেহে যদি আমাৰ অসমৰ মানুহবিলাকে ছাপোৰ্ট কৰে আজি আমাৰ ইউটিউবাৰবিলাক আমাৰ অসমৰ ইউটিউবাৰবিলাক মানে ইণ্ডিয়াৰ টপ লিষ্টত থাকিলে হয় বাহ তই দেখোন বহুত ওপৰত ভাব আমেৰিকাই গম পালে আকৌ উঠাই নিব চাবি বাৰু ক কি নাম দি খুলিছ চেনেলটো মই ছাবস্ক্ৰাইব কৰি দিম অসমী অফিচিয়েল নেক্সট লেভেল ছাবস্ক্ৰাইব কৰি লওক কৰিলোঁ কি হ'ল পাগলৰ নিচিনাকৈ হাঁহিছ যে কি পালে তোৰ এটা লকচা আবে ফেচবুকৰ পোষ্টটো পঢ়ছোন এইজনী দেখোন খচা মাৰিছে তুমি মোক ক'ত দেখিছিলা তুমি মোক ক'ত দেখিছিলা বুলি দিছে তাতেনো কি হ'ল আবে কমেণ্টকেইটা পঢ় না কমেণ্টকেইটা ৰাতুল পাঠকে লিখিছে পুলিচৰ মাৰ খাই থাকোঁতে দেখিছিলোঁ হৰকান্ত কাকতীয়ে লিখিছে ৰমেনৰ পুতেকক চুমা খাই থাকোঁতে দেখিছিলোঁ আবে কমেণ্ট আব্দুল আলীয়ে লিখিছে অশ্লীল ভিডিঅ'ত দেখিছিলোঁ অশ্লীল ভিডিঅ' ৰ মই এটা কমেণ্ট লিখি দিওঁ আমাৰ বাৰীৰ পিছপানে হাগিবলৈ আহোঁতে দেখিছিলোঁ কেনে পালি আমাৰ বাৰীৰ পিছপানে হাগিবলৈ আহোঁতে দেখিছিলোঁ কচম সেয়া এই ফেচবুক পোষ্টবোৰে মানুহবোৰক মাৰি দিব সিদিনা ফেচবুক পোষ্ট এটা পাইছিলোঁ মানে বিধৱা মানুহ এজনীক মানে তোৰ চাউল কেইটামান দিবলৈ গৈছে পলিথিনত চাউল কেইটামান লৈ গৈছে তাত মানে একদম 10-15টামান মানুহ একদম পুৰা হেৰি চেল্ফি উঠিছে চেল্ফি উঠি পোষ্টটোত লিখিছে যে বিধৱা মানুহজনীক অকণমান সহায় কৰিলোঁ মানে এইবাৰ মেট্ৰিকৰ পৰীক্ষাত আহিব যে 1 কেজি চাউল দিতে যদি 10জন মানুহ লাগে তেন্তে 10 কেজি চাউল দিতে কেইজন মানুহ লাগে 10 কেজি চাউল দিতে কেইজন বাৰু এইবোৰ বাদ দে সিদিনাখন কথা এটা হ'ল নহয় কি হ'ল গাৰ্লফ্ৰেণ্ডে ক'লে তুমি আগতকৈ সলনি হৈছা তই কি ক'লি মই ক'লো মই তোমাৰ কথাই ভাবি আছিলোঁ বাৰ্থডেত কি গিফ্ট দিম বেটি খুচ হৈ গ'ল ৰ সিদিনা কি হ'ল ঘৰত বহি বহি বৰ লাগি আছিলে ভাবিলোঁ টিকটকটোকে অকণ চাওঁ তাৰপিছত আৰু যিহে দেখিলোঁ মাইকী ৰূপী মতা পুৰুষ গছত উঠি সিহঁতৰ ডান্স কি তাৰপৰা গছত উঠিহে বিহু নৃত্য কৰে আৰু এই পেট উৰাই নচা কেইজনীটো আছে টিকটক গেলাই পেলাইছে বে কেইটামানে ফেচবুকৰ কথাটো নকবিয়েই আজিকালি পোষ্টবোৰ কেনেকুৱা হ'ল মানে আফটাৰ হেয়াৰ কাটিং বিফৰ হেয়াৰ কাটিং গা ধোৱাৰ আগৰ ফটো গা ধোৱাৰ পিছৰ ফটো ঢেকীয়া বুটলিবলৈ গৈ ফটো এখন উঠিলোঁ আজিকালি পোষ্টবোৰ মানে তেনেকুৱা হ'ল আকৌ কঠীয়া ৰুবলৈ গৈ ফটো এখন উঠিলোঁ আৰু বেটিয়ে কঠীয়া ৰুবলৈ গৈ ফটো উঠিবলৈ মানে ফটো উঠিবলৈ কঠীয়া ৰুবলৈ যায় সঁচা দেই আজিকালিৰ ফেচবুকৰ পোষ্টবোৰে ন মাথা নষ্ট কৰি পেলায়
ওই দে আজিকালি খান্তির হকে চাকিয়ে ঘর জ্বলাব দিল নহয় বম্বুটাই দেৱালী মনাই এয়াহে নিউ জেনেৰেশ্যন আৰু কি দেশ কোনো উন্নতি হ'ব অ বে সিদিনাখন নিউজতো পাইছিলো কাঁহী বজাই বজাই জনতা কাৰ্ফিউ পালন কৰিছে কেতিয়া যে সলনি হ'ব এই মানুহৰ চিন্তাধাৰাবোৰ ঐ ও বে এছামেতো মাংস তৰকাৰী ফটো মাৰি ফেচবুকত আপডেট দিয়ে আমিতো সিহঁতৰ মাংসৰ বাতি ফটোখন চাই পেট ভৰাবলৈ বহি আছিলো এছামটো আছে 1K লাইক পালে 100 কমেন্ট পালে 100ৰ লগত দুটা ফটো দিয়ে ভাবচোন এক্সজনীৰ বা এক্সটোৰ নতুন বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ডে যেতিয়া ফটোখন পাব সিহঁতৰ কি অৱস্থা হ'ব সিহঁতটো জীয়াই জীয়াই মৰিব দেখোন পুৰণা ফটোত কমেন্ট মৰা কেইটাতো আছে সিহঁতৰ বাপেকৰ কোনটো পুখুৰীত বিডালি আহিছিলো বে আমি বাদ দে এইবোৰ বাদ দে বাকী কচোন কাম বন কি কৰি আছো এতিয়া বৰ্তমান কাম বন আৰু কিনো খাইছো খুইছো তাৰপিছত খাইছো আৰু খুইছো তাৰপিছত খাইছো আৰু খুইয়ে আছো এয়াই কাম আৰু ভাল জমাইছ দেই বল বল ঘৰতে যাওঁ ঘৰত বহি বহি পাবজিকে খেলো আৰু এইবোৰ কথা ভাবি লাভ নাই বল 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 জয় পাবজি জয় পাবজি বন্ধুসকল ভিডিঅ' চাই কেনে পালে যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক একদম য'ত শ্বেয়াৰ কৰে নাজানো আপুনি হোৱাটছআপত আপুনি পোষ্ট লগাই হোৱাটছআপত ষ্টেটাছ দিয়ে ফেচবুকত শ্বেয়াৰ কৰে ক'ত শ্বেয়াৰ কৰে নাজানো মুঠতে শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিবলৈ একদম নাপাহৰিব কমেণ্ট কৰিব একদম 100% জয় আই অসম জয় আই অসম